নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ সজিনাৰ এটা ৰেচিপি। ইয়াতে মই দিছোঁ সৰিয়হ, আদা, নহৰু আৰু কেইটামান জলকীয়া। এতিয়া এইখিনি মই ভালদৰে মিক্সিত পিচি ল'ম। সৰিয়হখিনি মই আধা ঘণ্টাৰ আগতে তিয়াই থৈছিলোঁ। এতিয়া এখন কেৰাহীত অকণমান তেল দি সজিনাখিনি মই ফ্ৰাই কৰিবৰ কাৰণে এইখিনি তেল দিছোঁ, গতিকে তেলখিনি মই অকণমান সৰহকৈ দিম। ইয়াতে খুব কম জুই দি পেলাই তাতে মই অকণমান হালধি আৰু অকণমান নিমখ ইয়াতে দি দিছোঁ, যাতে সজিনাখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ব পাৰোঁ। ইয়াৰ পৰা যেতিয়া সজিনাখিনিৰ পৰা অলপ পানী ওলাব প্ৰথমতে, তাৰপিছত যেতিয়ালৈকে সজিনাখিনিৰ পৰা অকণ তেল নোলায় তেতিয়ালৈকে আমি এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি মই এতিয়া ঢাক মাৰি দিম। অকণমান সময় লৰোৱাৰ পিছত ঢাকোন মাৰি অলপ 2-3 বাৰ লৰাই এনেদৰে ভাজি ল'ম। এয়া সজিনাখিনি ভালদৰে লৰাই ভাজি লোৱাৰ পিছত এয়া চাওক অলপ তেল ওলাবলৈ ধৰিছে। এতিয়া এইখিনি মই ইয়াৰ পৰা কাঢ়ি ল'ম। এয়া তেল ওলাইছে সজিনাখিনিৰ পৰা, আৰু এইখিনি মই এতিয়া কাঢ়ি ইয়াতে মই বাকী মছলাখিনি ভালদৰে ফ্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব, কাৰণ কেৱল সৰিয়হ আৰু আদা নহৰুৱে নহয়, ইয়াত মই আৰু কেইবাটাও বস্তু ব্যৱহাৰ কৰিম, যোনকেইটা আপোনালোকে ভিডিঅ'টোৰ মাজত গম পাব, আৰু গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। এতিয়া মই ইয়াতে দিছোঁ অকণমান পাঁচফোৰণ আৰু এটা পিঁয়াজ। এই পিঁয়াজটো মই অকণমান ডাঙৰকৈ কাটি লৈছোঁ, আৰু এইটো ভালদৰে গল্ডেন ব্ৰাউন হোৱালৈকে মই ইয়াক ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ দুটা বিলাহী মই টুকুৰাকৈ কাটি থৈছিলোঁ। এইখিনি মই ইয়াতে দি এইখিনি ভালদৰে ভাজি ল'ম, আৰু বিলাহীখিনি যাতে ভালদৰে ভাজ খায় তাৰ কাৰণে মই ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দিম, যাতে বিলাহীখিনি ভাজি কৰাৰ নিচিনা হয় আৰু খাবলৈ সোৱাদ হয়। বিলাহীত যদি অকণমান নিমখ দি দিয়া যায় তেতিয়াহ'লে বিলাহীখিনি খুব সোনকালে পমি যায়, আৰু এইখিনি ঢাকোন মাৰি আমি অকণমান সময় ভাজাৰ লগে লগে খুব ধুনীয়াকৈ বিলাহীখিনি ভাজ খাই যাব। বিলাহীখিনি 2-3 বাৰ লৰাই ভজাৰ পিছত এয়া চাওক ভালকৈ ভাজ খাই গৈছে। এতিয়া মই ইয়াতে যোনখিনি আদা, নহৰু, সৰিয়হ আৰু জলকীয়া আছিলে সেইখিনি মই পিচি লৈ ইয়াতে দি দিছোঁ। এইখিনি এতিয়া অকণমান সময় ভালদৰে আমি ভাজি ল'ম, যাতে সৰিয়হৰ কেঁচা ভাৱটো নাইকিয়া হয়, আৰু টিটিকি হয়। কেতিয়াবা যদি সৰিয়হখিনি আপোনালোকে ভালকৈ নাভাজে তেতিয়া কেতিয়াবা কি হয়, তিতা হয়। গতিকে এইখিনি আমি খুব ভালদৰে ভাজিম। এতিয়া মই ইয়াতে দিম অকণমান জিৰা গুড়া, 2 চামুচ, একদম সৰু চামুচেৰে 2 চামুচ দিছোঁ। আপোনালোকে অকণমান ডাঙৰ চামুচ হ'লে 1 চামুচ দিব, আৰু 2 চামুচ জালুকৰ গুড়া দিম। আপোনালোকে সজিনাত কেতিয়াবা জালুক আৰু জিৰা দি পেলাই খাই চাবচোন, খুব ভাল লাগে। এনেও যদি আপোনালোকে চিম্পুলতো বনায়, জিৰা আৰু অকণমান জালুক দিয়ে, তেতিয়াহ'লেও খাবলৈ কিন্তু খুব ভাল হয়। এতিয়া এইখিনি ভালদৰে এনেকৈ লৰাই ভাজি লোৱাৰ পিছত ইয়াতে মই যোনখিনি সজিনা ভাজি থৈছিলোঁ সেইখিনি দি দিম। এইখিনি 2-3 বাৰ লৰাই ভজাৰ পিছত এতিয়া মই ইয়াতে আৰু এটা বস্তু দিছোঁ, 2 চামুচ দৈ। 2 চামুচ মানে মই হেতাৰে দিছোঁ কাৰণে এবাৰতে হ'ল, আপোনালোকে 2 চামুচ দিব, বা যদি নাথাকিলে কোনো কথা নাই, নিদিলেও কোনো কথা নাই, কিন্তু যদি কিবা কাৰণে দৈ থাকে তেতিয়াহ'লে আপোনালোকে দৈ অকণমান দি পেলাই খাই চাবচোন, এইটো খুব বেছি ধুনীয়া হয় খাবলৈ। আৰু ইয়াতে মই আৰু এটা বস্তু দিম, সেইটো এতিয়া নকওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া এইখিনি ভালদৰে ভজা মোটামুটি হৈ গৈছে। ইয়াৰ পিছতে আমি এবাৰ লৰাই পেলাই আকৌ ইয়াতে অকণমান চেনি দিছোঁ। এইখিনি চেনি মই অকণমান দি দিছোঁ, যাতে সজিনাখিনিৰ টেষ্টটো অলপ বেলেগ হয়। বহুত বেছি নহয়, একদম পূৰা 1 চামুচো নহয়, আধা চামুচ চেনি। 1 চামুচ চেনি দিলে মিঠা হ'ব, কিন্তু এইটো আধা চামুচ দিছোঁ, মিঠাও নহয় একদম, আৰু বিলাহীৰ যোনটো টেঙা ভাৱটো অকণ নাইকিয়া কৰিব।
আৰু দৈখিনিও যদি অকণমান টেঙা হয় তেতিয়া অকণমান সেইটো কমি যাব আৰু যদি আপোনালোকে চেনি কোনোবাই নাখায় নিদিলেও কোনো কথা নাই আৰু কালাৰটো খুব ভাল হয় চেনি অকণমান দিলে আপোনালোকে শেষত চাব কেনেকুৱা হয়গৈ বস্তুটো এতিয়া সজিনাখিনি যোনখিনি ভাজি থোৱা সজিনা আছিলে সেইখিনি মই ইয়াতে দি দিছোঁ আৰু এইখিনি দি পেলাই অলপ সময় মই লৰাই দিম আৰু তাৰ পিছতে ইয়াতে মই অকণমান পানী দিম এয়া ইয়াতে মই অকণমান পানী দিছোঁ পানী মই অকণমান সৰহকৈ দিম তাৰ পিছত যাতে উতলি মানে কমি যায় তেনেকৈ ৰাখিম আৰু সজিনাখিনি যদি কিবা কাৰণে অলপ কেঁচা ভাৱ থাকি গৈছে তেতিয়াও সেইখিনি যাতে ভালদৰে সিজি যায় তাৰ কাৰণেও মই অকণমান পানী সৰহকৈ দিম কিন্তু যেতিয়া মই শেষত ইমানখিনি পানী মই নাৰাখোঁ অলপ শুকানকৈ ৰাখিম যাতে গাত লাগি থাকে সজিনাখিনিৰ গাত যাতে মছলাখিনি লাগি থাকে তেনেকৈ ৰাখিম এতিয়া মই অকণমান বেছিকৈ পানী দিছোঁ আৰু দি এইখিনি ভালদৰে ঢাকোন মাৰি অলপ সময় উতলিব দিম এতিয়া আমি অকণমান হাই ফ্লেমত মই হেৰিখিনি উতলিব দিম সজিনাখিনি যাতে ইয়াৰ তৰকাৰীখিনিও শুকাই যায় আৰু সজিনাখিনিও ভালদৰে সিজি যায় সজিনাখিনি ভালদৰে সিজি গৈছে এতিয়া তাত থকা যোনখিনি এক্সট্ৰা পানী যাতে সেইখিনি শুকাই যায় গ্ৰেভিটো যাতে অলপ ডাঠ হয় তাৰ কাৰণে আমি এইখিনি অকণমান উদঙাই পেলাই উতলিব দিম যাতে এইখিনি পানীখিনি কমে আৰু এতিয়া মই আৰু এটা ইয়াতে বস্তু এড কৰিম সেইটো আপোনালোকক কৈ আছোঁ ইয়া চাওকচোন মই কি দিছোঁ বাৰু ইয়া হৈছে অকণমান ঘিউ ইয়াতে মই 2 চামুচ ঘিউ সৰু চামুচেৰে 2 চামুচ ঘিউ মই ইয়াতে দি দিছোঁ আৰু এইখিনি এয়া মানে শুকাই গৈছে অলৰেডি আপোনালোকক মই অকণমান স্কিপ কৰিয়ে ভিডিঅ'টো বনাই দেখাইছোঁ যাতে বহুত বেছি দীঘলীয়া নহয় তথাপিতো অকণমান দীঘলীয়া হৈছে এতিয়া এইখিনি মোটামুটি হৈ গৈছে আৰু এতিয়া এইখিনি মই ইয়াৰ পৰা নমাই দিম আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেদৰে বনাই খাই মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেখেতসকলে আশা কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ আহোঁ ধন্যবাদ